আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু মাননীয় মজিবুৰ ৰহমান ছাৰ, তেখেতৰ সহধৰ্মিনী, পৰিয়ালবৰ্গ, লগতে আমাৰ বাইহাটা চাৰিআলি ব্যৱসায়ৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়াবৰ্গ, আমি 3 বছৰতে এইবেলি বাইহাটা চাৰিআলি ব্যৱসায়ীখন ঠাই শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভণি কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানৰ আজি ইয়াত আমি সম্বৰ্ধনা জনাবলৈ ছাৰক পাই অত্যন্ত সুখী হৈছোঁ। আৰু সেয়েহে আমি প্ৰথমতে এখন ফিলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু সম্বৰ্ধনা জনাব মই উপদেষ্টা জ্ঞাননাথ চৌধুৰীয়ে জনাব বিচাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ ফিলাম জাতিৰে সম্বৰ্ধনা জনাব সঞ্জিত। তাৰ লগে লগে আমি শিক্ষকসকলে সচৰাচৰতে শিক্ষাপ্ৰতি হৈ থাকোঁতে অৱসৰৰ আগত আমাক নানান জ্ঞান দিয়ে আৰু ৰিটায়াৰৰ পিছত তেখেতসকলে ধৰ্মীয় জ্ঞান কিছু দিয়া দেখা যায়। সেয়ে আমি আমাৰ তৰফৰ পৰা ধৰ্মীয় এখন পুথিৰে তেখেত আদৰিব বিচাৰিছোঁ। আৰু আদৰণি জনাব আমাৰ প্ৰাক্তন সম্পাদক ইয়াকো। তাৰ লগে লগে আমি সম্বৰ্ধনা পত্ৰ এখন তেখেতক সম্বৰ্ধনা জনাম পত্ৰ এখনৰ দ্বাৰাই। আৰু এইখন মই প্ৰথমতে পাঠ কৰি দিছোঁ। বাইহাটা চাৰিআলি ব্যৱসায়ী সন্থা, বাইহাটা চাৰিআলি কামৰূপ অসম। প্ৰতি মাননীয় মজিবুৰ ৰহমান কেলিকাটা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দুৰ্নীতি উচ্চতৰ মাধ্যমিক বিদ্যালয়। হে গুণয় হিন্দু গুৰু, আপোনালোকৰ পাণ্ডিত্য, কৰ্মনিষ্ঠা তথা গম্ভীৰ ভাৱভংগী আমাৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস। আপোনালোক আমাৰ অন্তৰত চিৰজ্যোতিষ্মান হৈ ৰ'ব। হে গুণাকৰ, মহান পথ প্ৰদৰ্শক, শিক্ষাদান এটি মহান ব্ৰত। শিক্ষাৰ্থীসকল শালী পাত্ৰ, আপোনালোক মহান ব্ৰতধাৰীয়ে নিজ নিজ জ্ঞান সাধনাৰে বিদ্যাৰ্থী দুচকু উন্মোলিত কৰি জ্ঞানমৃত ছটিয়াই খালী পাত্ৰত মহান সম্ভাৱনাৰ বীজ ৰোপণ কৰি যি সেৱা আগবঢ়ালে তাৰ কাৰণে আমি কৃতজ্ঞতা জনালোঁ। ভৱিষ্যতে সমাজৰ হিতাৰ্থে জীৱনৰ বাকী চোৱা সময় অতিবাহিত কৰিব বুলি আশা ৰাখি আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ইতি হ'ব দিয়া হামিদুৰ ৰহমান সভাপতি, মুনীন্দ্ৰ কুমাৰ ডেকা সম্পাদক, বাইহাটা চাৰিআলি ব্যৱসায়ী। আৰু এইখন আমাৰ সন্থাৰ সভাপতি মাননীয় হামিদুৰ ৰহমান দেৱে অৰ্পণ কৰিব। বা এইফালে চাওঁ, বা এইফালে চাওঁ। এই চেগতে আৰু বা বিচাৰিছে আচলতে মই ইমানখিনি সন্মানৰ বা এনেকুৱা সম্বৰ্ধনাৰ উপযুক্ত নহয়। তথাপি আপোনালোকক আহিছে যেতিয়া, মোক কৰিলে যেতিয়া, সন্মান দেখুৱালে যেতিয়া, মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু 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 মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকৰ জীৱন সুখৰ হওক, পৰিয়ালবৰ্গৰে আপোনালোকে সুখ শান্তিৰে থাকক, আৰু সকলো যিমানখিনি আমাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত যিখিনি ৰাইজ আছে, শিক্ষিত সমাজ আছে, এইখিনি যাতে যথেষ্ট উন্নতি হয়। আৰু আমি ক'ব গ'লে বাইহাটা চাৰিআলি আমি এতিয়া বৰ্তমান এনেকুৱা ঠাইত পৰিছোঁ আমি যে আমি মানে এতিয়া আমি কেন্দ্ৰভূমিত আছোঁ। গতিকে আমাৰ পৰা কিবা চাৰিওফালে মানে আদৰ্শটো যাব লাগিব। সেইকাৰণে কৈছোঁ কি মই যে আমি আদৰ্শৱান হ'ব লাগিব। আদৰ্শৱান এটা মানে গোষ্ঠী বা এটা দল এইটো ওলাব লাগিব। নহ'লে এনে অকল ধন ব্যৱসায় এৰে কোনো ঠাই উন্নত হ'ব নোৱাৰে। জ্ঞানৰ যিটো জ্যোতি,
বা শিক্ষাৰ যিটো নীতি বা যেনে ধৰক আমাৰ সাহিত্যিক আমাৰ সবল ওলাব লাগিব। কিন্তু আমাৰ ক'ব গ'লে আমি বাইহাটা চাৰিআলিত সাহিত্যৰ ফালে আমি বহুত পিছ পৰি আছোঁ আমি। কাৰণ আজিলৈকে আমি